নমস্কাৰ হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো নিবলগীয়া বস্তুবোৰ গোটাই লওঁ। সেইটো বেগ, এখন ডায়েৰীখন কেতিয়াবা প্ৰয়োজন হৈ যায় মানে লাগে আৰু না কেতিয়াবা, আৰু এডাল গ্ৰীণ বল আৰু এটা পানী বটল লৈ লওঁ, পানী বটল। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ওলাই লওঁগৈ। তো বলক ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া চলো। তো আমি এনেদৰে ওলাই আহিছোঁ। আজি যাওঁ বলক তিনিচুকীয়া, কি হয় আপোনালোকক দেখাই আছোঁ। এইফালে মোৰ লগত আছে শান্তু, শৰৎ, বিশ্ব। তো কেনেকুৱা লাগিছে চবৰে ফিলিং? একদম মজা মজা। তো চাই থাকক শেষলৈকে, ভিডিঅ'টো এনজয় কৰক, মজা লাগিব। চলো এতিয়া তেতিয়াহ'লে আমি ওলাই আহিলোঁ আৰু ট্ৰেইন ধৰিবগৈ লাগে, সেইকাৰণে পূৰা দিছোঁ মানে দিছে। নকচাৰী ষ্টেচন পাই গ'লোহি, নকচাৰী ষ্টেচন। তো ইয়াৰ পৰাই ট্ৰেইনত উঠিম আমি। ট্ৰেইনৰ টিকট কাটি লওঁ ফাৰ্ষ্টে। বলক ট্ৰেইনৰ টিকট কাটি লওঁ ফাৰ্ষ্ট। তো আগতে আছে সেয়া টিকট ঘৰ। এই টিকট চিকট নাকাটো নেকি? নাই এইবোৰ নকৰোঁ, আপোনালোকেও নকৰিব। তো ইয়াতে আমি এতিয়া টিকট কাটিম। তো এতিয়া আমি টিকট কাটি ল'লোঁ আৰু এইফালে চাওকচোন কোন আহিছে। চাওক, মোক আগবঢ়াবৰ কাৰণে ইহঁত আহিছে। হাই হেল্ল'। থেংক ইউ। ফাইনেলি আমাৰ এখন ট্ৰেইন আহি গ'ল। বাই। থেংক ইউ। বাই। এনেদৰে আমাৰ যাত্ৰা। পুৰা খালী হৈ আছে আৰু এনেদৰে আমি যাত্ৰা কৰি আছোঁ, আৰম্ভ কৰি আছোঁ আমি তিলিঙা মন্দিৰ। চাই থাকক ভিডিঅ'টো, আজি বহুত ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো। দেখাই আছোঁ তাত কিছুমান মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এনেদৰে চাই থাকক আমাৰ ভিডিঅ'। এতিয়া আমি পাই গ'লোহি চেলেংহাট ৰেল ষ্টেচন। চাওক না, বাগান। আচলতে আমাৰ ইয়াত মানে কি হয়, মাটিবোৰ চাহ আৰু ধান খেতিৰ বাবে উপযোগী। সেইকাৰণে 12 মাহে ইয়াত চাহ আৰু ধান খেতি 12 মাহে নহয় বাৰু, কিন্তু চাহ খেতি ইয়াত 12 মাহে দেখিবলৈ পাব। আহি আমনি লাগিছে, সেইকাৰণে আমি শুনিম। ৰ'ব, এতিয়া মনৰ মানুহ নালাগে বাৰু। এতিয়া মাত্ৰ মোৰ এটা সপোন, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে নতুন ঠাই আৰু ধুনীয়া ভিডিঅ' আপোনালোকৰ বাবে বনাই যাব পাৰোঁ। আৰু চাওক সেয়া ধান খেতি পথাৰ, চাওক না। আৰু এয়া চাওক না খেতি পথাৰ, চবফালে ধান খেতি পথাৰ। আৰু সেয়া চাওক না, ৰুই আছে, ইমান গৰমতো ৰুই আছে। এয়াই হৈছে খেতিয়কৰ জীৱন। আৰু চাওক চাৰিওফালে সেউজীয়া। আচলতে এই সময়ত পৰিৱেশটো খুব সুন্দৰ হৈ থাকে, এনেকৈ সেউজীয়া হৈ থাকে। আৰু কেইদিনমান হ'লে হালধীয়া হ'ব যেতিয়া ধানখিনি পকিব। সেয়াই আৰু এতিয়া বলক এটা ষ্টাৰ্ট কৰোঁ এটা গান খেতিৰ লগত জড়িত। এই ভাই লগ ষ্টাৰ্ট কৰে। খাললৈ যাম, ঐ তুমি চাগে তেতিয়া শুৱা পাতিতে আছা, ঐ তুমি চাগে তেতিয়া শুৱা পাতিতে আছা। দেখিছানে সপোনত, বুজিছানে দিনত, যিটো কি তোমাৰ সতে সপোনত দিন পাৰতে। এনেদৰে ফূৰ্তি কৰি আমি পাই গ'লোহি নামতিয়ালি ষ্টেচন পাই গ'লোহি। এইফালে চাই থাকক ভিডিঅ'টো, আৰু বেছি পৰ নাই, আমি পামগৈ এতিয়া তিনিচুকীয়া। আমি শিমলুগুৰি যাম, পাই গ'লোহি। চাহ লৈছা নেকি? চাহ
এনেবোৰ খেতিপথাৰৰ মাজতে লুকাই থাকে এজন এজন কৃষকৰ সপোন সঁচাকৈ চেলুট আমি পালোহি লাকুৱা পাইছোহি আমনি লাগিলে আৰু এনেকৈ পেচেঞ্জাৰ জানেই আৰু ৰখি ৰখি যায় তো প্ৰায় 15টামান ষ্টেচন পাৰ হৈ এতিয়া পাইছোঁহি সাপে খাটি পাইছোঁহি আৰু চাই যাওক আৰু এনেকৈ ৰখি ৰখি গৈ আছোঁ আৰু এতিয়াও বোলে 8টা ষ্টেচন বাকী আছেই তো আহি ক'বালে নিজে নাজানো এতিয়ালৈকে তাৰপিছত চবৰ অৱস্থা বেয়া তো ফাইনেলি আমি পাই গ'লোহি বৰডুবি ছেকেণ্ড ষ্টেচন আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আমি খোজকাঢ়িব লাগিব তাৰপিছত পাই যামগৈ আমি টিলিঙা মন্দিৰ চাই লওঁ তো এতিয়া পূৰা 12 মিনিটৰ ৰাস্তা খোজকাঢ়িব লাগিব খোজকাঢ়ি গৈ আছোঁ ব'লক ধেৰ মানুহ আহি আছে তো এনেদৰে আগবাঢ়ি গৈ থাকিম ব'লক আগলৈ আছে আৰু 8 মিনিট এনেদৰে আপোনালোকে আহিলে ইয়াতে পাব বজাৰ চজাৰ কৰিব পাৰিব আপোনালোকে ইয়াত দেখিছেনে আৰু চাওক না চব দোকানৰ মালিকবোৰ দোকানৰ পৰা বাহিৰত ওলাইছে আৰু এই চবকে মাতিছে এই ভাইটি আহা এই পূজা লৈ যাবি টিলিঙা লৈ যাবি চাকি লৈ যাবি এনেদৰে মাতিছে চাওক ইয়াই হৈছে বিজনেছ আৰু এনেদৰে পাই গ'লো সি টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰ টিলিঙা চাওক না টিলিঙা ব'লক তেতিয়াহ'লে টিলিঙা বজাই টিলিঙা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ ব'লক এতিয়া মই উপস্থিত আছোঁ এনে এটা মন্দিৰত য'ত আপুনি যদি এটা টিলিঙা বান্ধে আৰু এগছ ভগৱানৰ নামত চাকি দিয়ে তো আপোনাৰো পূৰ্ণ হ'ব মনৰ কামনা ক'বলৈ ভাষা নাই ব'লক তো চাওক এনেদৰে আগমন ঘটে হাজাৰজন ভক্তৰ এটা টিলিঙা এগছি চাকি আৰু মনত এটা আশা তো ভাবিছোঁ আপোনালোকৰো আশাটো পূৰ হওক আৰু ভালে থাকক আৰু এনেদৰে মোৰ লগৰ কেইজনেও টিলিঙা বান্ধিলে ইয়াত আৰু এটা বস্তু লক্ষ্য কৰিছে নাই টিলিঙা চাওক সৰু টিলিঙা ডাঙৰ টিলিঙা বাহিৰত টিলিঙা ভিতৰত টিলিঙা আৰু টিলিঙা ৱালত টিলিঙা মুঠতে ইমান টিলিঙা আৰু ব'লক তেতিয়াহ'লে ইয়াৰ পৰা ওলাই যাওঁ তো এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ এতিয়া খাবলৈ সোমাম অলপ কিবা এটা খাবলৈ ভোক লাগিছেতো সোমাই যাওঁ খানা আহি গ'ল খা ভাই খা খানা আহি গ'ল খাওঁ ভালকৈ খাই কিনে তাৰপিছত আৰু অলপ দেখাবলৈ চেষ্টা কৰিম যদি আমি যাব পাৰোঁ যাম এতিয়া খাই লওঁ তো আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া ব'লক আকৌ যাওঁ সেইফালে খোজকাঢ়ি যাওঁ ষ্টেচন যাব লাগিব আৰু ফাইনেলি এনেদৰে ট্ৰেইনত উঠিলোঁ ঘৰলৈ বুলি আৰু এই ভিউটো মন কৰক না বৰ ধুনীয়াকৈ সুন্দৰকৈ আচলতে বেলি মাৰ যোৱা দৃশ্য বৰ ধুনীয়া লাগিলে চাই